हेलो फ्रेंड्स मैं जन्मनिया पुनर एबार आपनालोक सकलोके मोर चेनेलলৈ स्वागतम जनाइছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ পৰম্পৰাগত থলুৱা ব্যঞ্জন কচু দি ৰন্ধা গাহৰি মাংস। মাংসখিনি প্ৰথমে ভালদৰে গৰম পানীৰে ধুই ইয়াত 1 চামুচ হালধি দি লৈছো। তাৰ পৰা দিছো কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ আৰু ভালদৰে আমি সানি লৈছো। আৰু দিছো মিট মছলা 1 চামুচ, জিৰা আধা চামুচ আৰু ডাঙৰ সাইজৰ কাটি লোৱা পিয়াজ দুটা ইয়াত এড কৰি দিছো আৰু আমি ভালদৰে সানি লৈছো। এতিয়া সানি লওঁতে আমি কোনো তেল দিয়া নাই। এতিয়া ভালদৰে সানি আমি আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিম। এতিয়া কেৰাহীখন গৰম হোৱাত ইয়াত তেল দি লৈছো। তেলৰ পৰিমাণটো অকমান কম কৰি দিছো। তেলখিনি ভালদৰে গৰম হৈ অহাত ইয়াত কাটি লোৱা পিয়াজ দিছো। পিয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি লম। আৰু পেষ্ট বনাই লোৱা আদা নহৰু 2 চামুচ পেষ্ট দি দিছো। এতিয়া মেৰিনেট কৰা মাংসখিনি আমি দি দিছো। এতিয়া ভালদৰে তেলখিনি সোমোৱাকে আমি লৰাই দিছো। এতিয়া সোৱাদ অনুসৰি আমি নিমখ দিছো। পুনৰ আমি লৰাই দিছো। ভালদৰে লৰাই দিছো যাতে তলত লাগি নধৰে। এতিয়া এখন ঢাকন দি আমি অলপ সময় এনেদৰে ৰাখি দিম। মাংস অলপ সিজাৰ পিছত আমি কাটি লোৱা আলু দিছো। আপোনালোকে বইল আলু ব্যৱহাৰ কৰি ল'ব পাৰে। আলুখিনি ভালদৰে সিজিব দিছো। আমি আলুখিনি সিজি লোৱাৰ পিছত আমি ইয়াত কচু অলপ কাটি দিছো আৰু লগত দিছো কণ বিলাহী। বিলাহী নাথাকিলে ইয়াত আপোনালোকে গোল নেমুৰ ৰস বা কাজি নেমুৰ ৰসও কচুৰ সৈতে ব্যৱহাৰ কৰি ল'ব পাৰে। এতিয়া অলপ পানী দি আমি 30 মিনিট সময় ভালদৰে উতল অহালৈকে মাংসখিনি সিজাই লম। এতিয়া লাহে লাহে মাংসখিনি উতল আহিব ধৰিছে। এতিয়া ইয়াত আপোনালোকে কাটি লোৱা জলকীয়া এড কৰি দিব পাৰে। এয়া মাংসখিনি ভালদৰে উতল অহাত পুনৰ আমি লৰাই দিছো। মাংস সিজিছে নাই চাবৰ বাবে আলু এটুকুৰা ভাঙি চাইছো। ইয়াত ইচ্ছা কৰিলে আপোনালোকে 2-3 টুকুৰামান আলু ইয়াত ভাঙি দিব পাৰে। তেতিয়া ইয়াত টেষ্টটো ধুনীয়াকৈ আহে। লাহে লাহে পানীখিনি শুকাই আহিব লৈছে। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ ইচ্ছামতে ৰাখিব। এয়া আমাৰ ৰেডি হৈ গ'ল কচু কণ বিলাহী দি ৰন্ধা গাহৰি মাংস। আৰু আমি পৰিবেশন কৰিছো চেৱা দিয়া ভাতৰ সৈতে। চেৱা দিয়া ভাত কেনেদৰে বনাইছিলো ইয়াৰ লিংক আপোনাক মই ডেসক্ৰিপশন বক্সত দি দিম। ইচ্ছা কৰিলে চাব পাৰে। আজি এই পৰম্পৰাগত ব্যঞ্জনবিধৰ ৰেচিপি কেনেকুৱা পালে জনাবচোন। আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন সদস্য তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিওটো চোৱাৰ বাবে আজিলৈ ধন্যবাদ।